Hi, মই ৰত্নদত্ত SHG মোটিভেশ্যনৰ ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম আত্মসহায়ক গোটৰ RF কি? RFৰ ফুল ফৰ্ম কি? RFৰ কাম কি? RF হৈছে ৰিভলভিং ফাণ্ড, যিটোক এককালীন সাহায্য বুলিও কোৱা হয় আত্মসহায়ক গোটৰ। যেতিয়া 10গৰাকী সদস্যই মিলি পেলাই এটা আত্মসহায়ক গোট গঠন কৰে, তেতিয়া এই আত্মসহায়ক গোটৰ ডেভেলপমেণ্টৰ কাৰণে, মহিলাসকলৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে এই অনুদান প্ৰদান কৰে। কিন্তু এই আত্মসহায়ক গোটটো 6 মাহ অতিক্ৰম কৰিব লাগিব। 6 মাহ কমপ্লিট হ'লেহে এই আপোনালোকৰ ৰিভলভিং ফাণ্ডটো পাব পাৰিব। ৰিভলভিং ফাণ্ডৰ আগতে এমাউণ্ট আছিলে 15,000, এতিয়া 25,000 কৰা হৈছে। এই টকাটো চৰকাৰে এই আত্মসহায়ক গোটৰ মহিলাসকলক দিয়ে, যাতে মহিলাসকলৰ কিবা এটা কামত লগুৱাই এই টকাটো নিজেও ইনকাম কৰিব পাৰে আৰু গোটখনক ডেভেলপ কৰিব পাৰে। কাৰণ SHG এটা ফুল মিনিং হৈছে সেলফ হেল্প গ্ৰুপ, নিজে নিজক সাহায্য কৰা। যেতিয়া মহিলাসকলৰ হাতত টকা নাথাকে, সেইকাৰণে চৰকাৰে প্ৰথমে এককালীন সাহায্য প্ৰদান কৰে আৰু এই সাহায্যকে ৰিভলভিং ফাণ্ড বুলি কোৱা হৈছে। যেতিয়া 10গৰাকী সদস্যই মিলি পেলাই সাপ্তাহিক এটা সভা পাতে, এই সভাত আপোনালোকে কি আলোচনা কৰিব যে গোটটোক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, গোটৰ আমি কেনেকৈ সঞ্চয় কৰিব পাৰোঁ, কি কি চৰকাৰে আমাক সুবিধা দিছে সেইখিনি আলোচনা কৰিব পাৰোঁ। ঠিক তেনেকৈ এই ৰিভলভিং ফাণ্ডৰ জৰিয়তে আপোনালোকে গোটখনত কেনেকৈ বিজনেছ কৰিব পাৰি, 10গৰাকী সদস্যই একেলগে মিলি পেলাই, নহ'লে নিজে নিজে অকলে কৰিব পাৰে। সেই টকাটো চবে ভগুৱাই একেলগে নল'ব, লৈ টকাটো এটা একেলগে মিলি পেলাই কিবা কামত লগাই পেলাই ইনকাম বঢ়াব। যেতিয়া আপোনালোকৰ বিজনেছটো আৰম্ভ কৰিলে, বিজনেছটো ৰানিং হৈ আছে বা চলি আছে, এই বিজনেছটোক ডেভেলপ কৰিবৰ কাৰণে আপোনালোকে বা ডাঙৰ কৰিবৰ কাৰণে আপোনালোকে গোটৰ পৰা লোন ল'ব পাৰে আৰু বেংকৰ পৰাও লোন ল'ব পাৰে। তেতিয়া আপোনালোকে এই বিজনেছটো ডাঙৰ কৰি নিজকে ডেভেলপ কৰি ঘৰখনকো চাব পাৰিব। এইটোৱেই আমাৰ SHG ফুল মিনিং, আৰু এই SHG ডেভেলপ কৰিবৰ কাৰণে চৰকাৰে এই ৰিভলভিং ফাণ্ডৰ ব্যৱস্থা কৰিছে। যদি ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।